আজি মই কেইটামান কবিতা আবৃত্তি কৰিব গৈ আছো আবৃত্তি ঠিক নহয় পঢ়ি শুনাব গৈ আছো কাৰ একেটা কবিতা মনত আছে জনাবচোন আৰু যদি এনেকুৱা ধৰণৰ বেলেগ কবিতাও মনত আছে তেন্তে কমেণ্টত নিশ্চয় এবাৰ জনাব প্ৰথম কবিতাটো হৈছে বুন্দাৰ বিলৈ নিখাৰ ভাগত নিগনি উডাল কান্ধত জুলুঙা আৰি ভঁৰালৰ পৰা কিজানি এমুঠি খুটকন গোটাব পাৰি বুন্দা আছিল দুলিৰ আঁৰত চিকাৰ ধৰিবলৈ আহাৰ বিচাৰি পিলিঙা নিগনি তাতেই ওলালগৈ আমাৰ গাঁও শুৱনি আমাৰ গাঁওখনি অতি শুৱনি কছাৰে ভৰা ডাল ভৰি ভৰি ফল ফুল লাগে ক'তনো পাওঁ তলসৰা শুৱনি আমাৰ ধাননি পথাৰ ধানেৰে উপচি পৰে শুৱনি নদীৰ পানী ভৰা ঘাট মুদয়ে বেপাৰ কৰে জেউতি মোৰ নাম জেউতি কণ মোৰ ভাই তেওঁ মোৰ দেউতা এওঁ মোৰ আই সেয়া মোৰ আইতা এয়া মোৰ ককা গাৰ ছাল ফুতুৰা দাড়ি চুলি পকা লঘোণ একোকে নাখাওঁ আজি একেবাৰে ভোক নাই আছে যদি আধা খেৰ চিৰা দিবা ভাল চাই দৈ মোক নালাগেই গাখীৰৰ সৰ পালে খেজুৰৰ গুড় নেকি লৈ আহা এইফালে নাই যদি মালভোগ জাহাজী কলকে আন আৰু একো নালাগে এয়াই হ'ব জলপান টিলিং টিলিং চাইকেল চলাই ফেৰিয়ালা যায় খাৰুমণি পুতলা বেছি বহু পইচা পায় সোমবাৰে গধাধৰ হাতলৈ যায় ছাতি মেলি চাইকেলেৰে ঘৰ আহি পায় আমাৰ ঘৰ এইখন আমাৰ ঘৰ থাকিবলৈ মজা যদিও বা বাঁহ বেত খেৰেৰেই সজা পদূলি মুখত আছে বকুলৰ শাৰী পাছফালে আঞ্জাম তামোলৰ বাৰী গছ ভাল পোৱা ককাৰ সং ভাল পালো ৰঘুনাথ তুমি মোক পুতেৰাৰ বিয়ালৈ মাতিলা পিছে ৰভাখন দিবলৈকে আমলখি গছজোপা কিয়নো কাটিলা আলহী অতিথি যাব ৰভা নাইকিয়া হ'ব বোৱাৰীয়ে ঘৰখন দিবহি পুৰাই পিছে কোৱাচোন ৰঘুনাথ আমলখি গছজোপা সহজতে পাবানে ঘূৰাই এনেকুৱা ধৰণৰ কবিতা যদি আপোনালোকৰ আৰু মনত আছে বা জানে তেন্তে কমেণ্টত জনাব